যোৰহাট জিলাৰ চাৰিগাঁও মৌজাৰ পূব চাৰিআলি অঞ্চলৰ নবৰা চুকৰ সমীপত আজি পুৱতি নিশা এটি নাহৰ ফুটুকী বাঘ বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়। আজি কেইবাদিনো চাৰিগাঁও অঞ্চল আৰু হাতীগড় মৌজা বালিচাপৰি ৰংদৈ অঞ্চলত বাঘৰ সন্ত্ৰাস চলি আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। এই দিশত বন বিভাগৰ কৰ্মীসকলে বাঘৰ সন্ত্ৰাস ৰোধৰ বাবে বিভিন্ন স্থানত লুৰ পিঞ্জৰা স্থাপন কৰি আজি পূব চাৰিগাঁও অঞ্চলত এটা নাহৰ ফুটুকী বাঘ ধৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত বন বিভাগৰ তৎপৰতাত বাকী বিচৰণ কৰি ফুৰা বাঘকেইটাও পিঞ্জৰাবদ্ধ কৰি জনাঞ্চলৰ পৰা বনাঞ্চললৈ প্ৰেৰণ কৰিব পাৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। জানিব পৰা মতে কেইবাটাও বাঘে অঞ্চল কেইটাত গৰু ছাগলী সঘনাই মৃত্যু ঘটাই আছে। ইতিমধ্যেই বন বিভাগে ৰাতিপুৱা অগণন ৰাইজৰ উপস্থিতিত পিঞ্জৰাবদ্ধ বাঘটো বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে। হয়, এইটো চাৰিগাঁও নবৰা অঞ্চলৰ হয়। এইটো নাহৰ ফুটুকী বাঘ হয়। ঠিক আছে দাদা যে পূব চাৰিগাঁও নগৰ অঞ্চলত এই যোৰহাট জিলা বন বিভাগে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দ্বাৰা এটি পিঞ্জৰা আজি এসপ্তাহ আগতে ইয়াত প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছৰ পৰা আজি বাঘটো পিঞ্জৰাবদ্ধ হৈছে আৰু ইয়াত কেইবাটাও বাঘ আছে বুলি আমি গম পাইছোঁ আৰু বিশেষভাৱে কেইবাটাও অঞ্চলৰ CC কেমেৰাত এই ফুটেজবিলাক ওলাইছে বাঘ। গতিকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ ইয়াত সক্ৰিয় সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে ইয়াত এই বাঘটো পিঞ্জৰাবদ্ধ হৈছে আৰু বহুতো দৰ্শকৰ সমাগম হৈছে আৰু ইয়াৰ পিছত হয়তো ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিব তেখেতসকলে ক'ব আৰু আমি বিচাৰোঁ যে ইয়াত আৰু এটা এনেকুৱা পিঞ্জৰা পতাৰ ব্যৱস্থা আছে আমাৰ ইটো চাইডে ডাইনিং চাইডে। ধন্যবাদ। যোৰহাটৰ পৰা জগন্নাথ অগ্নিবৰাৰ ৰিপৰ্ট IND365 অসম নৰ্থ ইষ্ট।